নমস্কাৰ ডিমো নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অনুৰাগ। আমগুৰি সমষ্টি এটা জৰাজীৰ্ণ পথে ৰাজ্যক দীৰ্ঘদিন ধৰি যাতায়াতত যমযন্ত্ৰণা ভোগাই আহিছে। আমগুৰি গাঁৱৰ বৰুৱালী পঞ্চায়তৰ অন্তৰ্গত গায়নগাঁও খনিকৰ সংযোগী পথটোৱে ৰাজ্যক দীৰ্ঘদিন ধৰি যাতায়াতত দুৰ্ভোগ ভোগাই অহাত ৰাইজ ওলাই আহি পথটো মেৰামতি কৰাৰ দাবীৰে আজি প্ৰতিবাদ সাব্যস্ত কৰে। পথটো নিৰ্মাণ নকৰাৰ বাবে স্থানীয় ৰাইজে বিধায়ক প্ৰদীপ হাজৰিকাক ধিক্কাৰ দিয়াৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পথটোৰ নিৰ্মাণ অথবা মেৰামতি নকৰিলে 2021 নিৰ্বাচনত ভোট বৰ্জন কৰা হুঁকাৰ দিয়ে ৰাইজে। আমাৰ ৰাস্তাটো অধিক শোচনীয় বা এতিয়া খৰালি দিনত এনেকুৱা বাৰিষা ল'ৰা ছোৱালী স্কুলে যাব নোৱাৰে, ল'ৰা ছোৱালী স্লিপ কাটি ৰাস্তাৰ পৰা গৈ পথাৰত পৰেগৈ গৈ। সেইকাৰণে এবাৰ ল'ৰা ছোৱালী স্কুললৈ যাবলৈ পদূলিমুখত ওলাই চাব লাগে। তেহেঁতি বৰষুণ দিলে কোনো যাব নোৱাৰে আৰু কেইবাটাও এক্সিডেণ্টো হয় ইয়াতে। আমাৰ বেমাৰী যায়নে অসুবিধা হয়। তাৰপিছত 2-3খন স্কুল আছে, এইফালে KKG স্কুল হায়াৰ ছেকেণ্ডেৰী আছে, কলেজ আছে, এইফালে 196 নং ভোটৰ চেণ্টাৰ আছে। তেওঁলোকে আজিলৈকে স্থানীয় বিধায়কে আমাৰ ৰাস্তাটো নাই দেখা। তেওঁ দেখিছে যিবোৰ ভাল ৰাস্তা সেইবোৰ ৰাস্তা আঁচুৰি তেওঁ বনাই আছে, ভাল কৰি আছে। গাঁৱৰ পৰা খনিকৰ গাঁৱলৈ যিটো পথ আহিছে সেই পথটো আজি বহুত দিনৰ আগতে শিলগুটি আৰু মাটিয়ে বনোৱা। বৰ্তমান প্ৰদীপ হাজৰিকাৰ দিনত তেওঁ আমাৰ আমগুৰি সমষ্টিৰ বিধায়ক। তেওঁ কিন্তু খনিকৰ গাঁৱৰ পৰা অহাটোও চোৱা নাই, বৰুৱালীৰ পৰা যিটো আহিছে গলি সেইটোও চোৱা নাই। কিন্তু আমি বোকা ৰাস্তাত ল'ৰা ছোৱালীক অনেক অসুবিধাৰ মাজেদি স্কুল কলেজলৈ পঠিওৱা হৈছে। কিন্তু এতিয়া তেখেতে ইলেকশ্যনৰ আগে যেতিয়া পুনৰ আমাক এই ৰাস্তাটো নতুন পকীকৰণেই হওক বা মাটিয়েই হওক বা শিলগুটিয়েই হওক বনাই দিলে আমি অনেক তেওঁৰ কাৰণে ধন্যবাদ ৰাখিছোঁ। আমগুৰি সমষ্টিৰ বিধায়ক মহোদয় ভাগৰকাকেও তেওঁ এতিয়ালৈকে নিৰ্বাচন হৈ যোৱা ভালেখিনি পাৰ হৈ গ'ল, আজিলৈকে আমাৰ কাৰণে অহা নাই। আৰু আমাৰ ৰাস্তা পথবোৰ অতিকে বেয়া, তেওঁ গম পায় যথেষ্ট। এই ৰাস্তাটো মেৰামতি কৰিবলৈ অহা নাই। আৰু বিশেষকৈ খোৱা পানীৰ সমস্যা, পানীৰ সমস্যা, এই পানীৰ সমস্যাটো দূৰ কৰা নাই। খৰণি কটা ৰাস্তা বনাই দিলে, গায়নগাঁৱত বনালে, আমাৰ খনিকৰ গাঁৱত নবনালে। আৰু পানীও ঠিক তেনেধৰণে গায়নগাঁৱত দিছে বা খৰণি অঞ্চলত দিছে, আমাৰ এই অঞ্চললৈ পানী অহা নাই। আমি ইয়াৰ যোগেদিয়ে জনাব বিচাৰিছোঁ বিধায়ক মহোদয়ক, আমাৰ খনিকৰ গাঁৱৰ ৰাইজক খোৱা পানী ব্যৱস্থা আৰু এই পথটো মেৰামতি কৰি দিব লাগে। নহ'লে আগন্তুক নিৰ্বাচনত আমাৰ খনিকৰ গাঁৱৰ ৰাইজে ভোট বৰ্জন কৰিব আৰু 194 নামটি কলনী প্ৰাথমিক বিদ্যালয়ত থকা ভোট কেন্দ্ৰও ইয়াৰ পৰা বৰ্জন কৰা হ'ব বুলি ৰাইজে সিদ্ধান্ত কৰিছে। আমগুৰি সমষ্টিৰ বিধায়ক শ্ৰী প্ৰদীপ হাজৰিকাদেৱ তেওঁলোকে এইটো ভোটৰ চেণ্টাৰ নামটি বঙালী খনিকৰ গতিকে লৈ আমাক ইমান পিছপৰা কিয় কৰিব লাগে। এইখন স্কুলতে তেওঁ ভোট পাই জিকি গ'ল। সেইখিনি এতিয়া কালি পৰহিলৈ ইলেকশ্যন পালেহি। এই ইলেকশ্যনত বুঢ়া বুঢ়ী কিছুমানে ভোট দিবলৈ মন কৰে, গাড়ী লৈ যাম। এনেকুৱা যদি এসপ্তাহ আগত যদি বৰষুণ হৈ যায় তেতিয়াহ'লে তেওঁলোকৰ ভোটটো কেনেকৈ যামগৈ আমি। মোৰ কথা ইমানেই। আমগুৰিৰ পৰা ছাদাম আলীৰ প্ৰতিবেদন, ডিমো নিউজ 24/7।